নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এয়া আমাৰ খানা, মেজি খানা ৰেডি হৈ আছে। বেলেগতে যোৱা নাই, আমি ঘৰতে বাহিৰতে খানা বনাইছোঁ। আৰু এয়া নবৌয়ে মাছ বনাইছে, পাপাই মাংস বনাইছে, মায়ে সেয়া পিঁয়াজ কুটিছে আৰু আলহী আছে। আৰু মানে নবৌৰ মাক আৰু ভাইক আহিছে, এয়া মাছ ফ্ৰাই কৰি থৈ গৈছে ধুনীয়াকৈ। আৰু এয়া পাপাই একদম পূৰা হাঁহৰ মাংস বনাই আছে, কোমোৰা দি বনাব। আৰু কেমেৰাটো একদম এনেকুৱা হৈ গ'ল, মই গমেই নাপালোঁ। আৰু এয়া চব্জি কুটি থৈছোঁ, আৰু এইপিনে বনাই থৈছোঁ চালাড আৰু কিবাকিবি বনাব, দেখাম কি বনালে। আৰু পটাপট বনাইছে। আৰু বেছি স্পেচিয়েল হৈছে এইটো উখোৱা চাউলৰ ভাত। কোনে কোনে খাই ভাল পায় জনাব। আৰু এফালে বেলেগ ভাতো বনোৱা আছে, যিহেতু চবেই উখোৱা চাউল খাই ভাল নাপায়। আৰু আমাৰ ফালে বাৰু উখোৱা চাউল বুলিয়ে কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। আৰু এই গুডু আৰু মই মাজতে অলপ চলপ কিবাকিবি ষ্টাইল লগাই দিলোঁ আৰু এনে বিহু বুলি। ইমানেই ই আকৌ একদম ভিডিঅ' কৰিবলৈ পোৱা নাই, একদম পূৰা খাইছে। এয়া এদাই হোৱা নাই, এয়া আমাৰ আৰু কোমোৰা, মাছ, চালাড, নিৰামিষ ভাজি আৰু পেটু ভাজি, আৰু এইপিনে দাইল। আৰু আলহী আমাৰ খাই বৈ হ'ল, যাব হৈছে এতিয়া। আহি গৈছে আৰু আলহী ওলাইছে। আৰু আজিলৈ ইমানেই দেই, বাই বাই।